বেক টু ইউটিউব চেনেল ভোকালিছ পল্ল সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, আমাৰো ভালে। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি দেখিছে নহয় মানে আউলি বাউলি হৈ আছোঁ, কাৰণ আজি আমি হুঁচৰি গাবলৈ যাম। মানে ছোৱালীও যোৱাৰ কথা মই কৈছিলোঁ, কিন্তু তাই হেনো নাযায়। মই যাম আৰু আমাৰ লগৰবোৰ যাব, আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰাই ওলাব সকলো, অকল পুলিচত কৰাখিনিয়ে নহয়, আৰু আমাৰ কোৱাৰ্টাৰবিলাকত থকা বড়োহঁত তেওঁলোকো যাব। আৰু আজি আমি হুঁচৰি মাৰিবলৈ যোৱাকালি গ'লোঁ, সেইখিনি মই ব্লগ কৰা নহ'ল। আজি ভাবিছোঁ আপোনালোকক দেখাওঁ। সেই গতিকে আৰু মই হুঁচৰি গাবলৈনো কেনেকৈ তৈয়াৰ হওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মেকআপৰ বিষয়ে বিশেষ নাজানো, কিন্তু যিখিনি জানো আৰু অলপ চলপ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কোনটো আগত লগাই কোনটো পিছত লগাই সেইখিনিও নাজানো, মানে যেনেকৈ মই ওলাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেনেহ'লে চাই লওকচোন। মই ডেইলি ইউজ কৰাখিনি এইটো লগাই ল'ম, তাৰপিছত বাকীখিনি এইটো লগালে আচলতে মেকআপ নকৰিলেও হৈ যায়, এইটোৱে লগাওঁ মই। আৰু এয়া শেষেই হৈছে। নামটো কৈ দিয়া। সেয়াই আৰু লটাছ। লটাছৰ হাতে টাইম নোহোৱা মানুহৰ মেকআপ এয়া আপোনালোকে দেখিছে নহয়, মানে ফাউণ্ডেশ্যন নকৰিলেও হৈ যায় আচলতে। এইটো ক্ৰীমতে আছে গোটেইখিনি ভাল। মানে মেকআপ যোনবিলাক মেকআপ কৰি বেয়া পায়, এইটো লাইট এইটো কৰিও যাব পাৰোঁ, ধুনীয়া লাগে। এতিয়া আহিলে চাওক, শ্বাইনিংটো বৰ ধুনীয়া। তাৰপিছত এইটো লগাম, এইটো লগাম, তাৰপিছত আৰু হৈ যাব। এইটো লগালে কি হয়? শ্বাইনিংটো কৰে ন? মই মেকআপ চেকআপ ইমান এটা নকৰোঁৱে, মায়ে কৰে। এয়া লগোৱা হৈ গ'ল। এতিয়া আই শ্বেডোটো কাজলটো লগালে হয়, আৰু লিপষ্টিক। এতিয়া মেকআপ কৰাৰ নিচিনা লাগিছে, কিন্তু মই দুটা প্ৰডাক্টেই ইউজ কৰিলোঁ। কিন্তু এয়া চাওক, শ্বাইনিং আহি গ'ল। আহিছে, বহুত বিউটিফুল লাগিছে। বিউটিফুল নহয়, হেণ্ডচাম লাগিছে দিয়া। আৰু আইলিনাৰ লগাম, তাৰপিছত মই দেখাই আছোঁ। এয়া কাজল লগাইছে। মাৰ কাজলৰ অবিহনে যে একো মানে মেকআপ কমপ্লিট নহয়। আই শ্বেডো লগাইছে। হাত জিন্দাবাদ, টাইম নোহোৱা মানুহৰ হাত এইবিলাক কৰিবলৈ টাইম লাগে। কোনটো কালাৰ ইউজ কৰিছা? বিহু যিহেতু পিংক লাগে। চ' এয়া গাইজ হৈ গ'ল বিহু নাচনি ৰেডি কৰ। এয়া চাওকচোন। আৰু এতিয়া ৰীল বনাবলৈ সাজু, তাৰপিছত হুঁচৰি মাৰিব যাব ন? এয়া ৰখি আছে আমাৰ হুঁচৰি মৰা এয়া পৰিস্থিতি। জয় হৰি বোলা। কৃষ্ণৰ মূৰতে পকুৰ ফুলে বাঢ়ি নিয়ৰ পাই মুকলি হ'লে
Kinusit mohia Oi bata sepi tumari Oi gase bone khola le Kinu akhaniya bihati ahile gulu sale lebale na निकल जाऊंगी